নমস্কাৰ, আহক সকলোকে অসম পুলিচৰ মাঘ বিহু দেখুওৱা। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। এইটো হৈছে চেল্ফি পইণ্ট, ইয়াত বহুত মানুহে ফটো উঠি আছে। আজি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ল জনপ্ৰিয় কণ্ঠশিল্পী মৌমিতা মিত্ৰা। ইয়াত বহুত মানুহে দোকান দিছে, লগতে আমাৰ অসম পুলিচৰ ফালৰ পৰাও বেটেলিয়নৰ মানুহে দোকান দিছে। লাড়ু পিঠাৰ লগতে গাহৰি পোৰাও বহুত মানুহসকলে দিছে। ইয়াত সকলো মানুহে থলুৱা খাদ্যৰ জুতি লৈ আছে। এতিয়া আমি সকলো একেলগে প্ৰগ্ৰামখন উপভোগ কৰোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।